নমস্কাৰ এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰ পাবলৈ আমাৰ চেনেলটি এতিয়া সাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটি প্ৰেছ কৰক এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অৱশেষত অসমত জাৰি কৰা হ'ল সান্ধ্য আইন অসমত কোভিড পৰিস্থিতি অতি ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত নৈশ সান্ধ্য আইন ঘোষণা মুখ্য সচিবৰ সন্ধিয়া 8 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন জৰুৰীকালীন সেৱাৰ সৈতে জড়িত লোককহে চলন ফুৰণৰ অনুমতি চিকিৎসা কৰ্মীসকলে এই সময়ছোৱাত চলন ফুৰণ কৰিব পাৰিব এয়াৰপোৰ্ট ৰেলৱে ষ্টেচন বাছৰ বাবে যোৱা যাত্ৰীৰ বাবে বিশেষ ৰেহাই পৰিচয় পত্ৰ লৈহে ইলেক্ট্ৰনিক আৰু প্ৰিণ্ট মিডিয়াৰ সাংবাদিকে এই সময়ত চলন ফুৰণ কৰিব পাৰিব দোকানী দুগ্ধ ব্যৱসায়ী বেংক এটিএমত নিয়োজিত কৰ্মচাৰী খাদ্য সামগ্ৰী যোগান ধৰা ব্যক্তিৰ চালচলনত অনুমতি কোনো ব্যক্তিয়ে সান্ধ্য আইন অমান্য কৰিলে আইনগতভাৱে বিহিব শাস্তি 1 মেলৈকে জাৰি কৰা হৈছে এই সান্ধ্য আইন ব্ৰেকিং নিউজ অসমত বিগত 10 দিনত 300তকৈ অধিক কৰোনা আক্ৰান্ত জিলাত বন্ধ হ'ব সকলো শিক্ষানুষ্ঠান অসমত বিগত 10 দিনত 300তকৈ অধিক কৰোনা আক্ৰান্ত জিলাত বন্ধ হ'ব সকলো শিক্ষানুষ্ঠান লগতে বন্ধ হৈ পৰিব হোষ্টেল আৰু কোচিং ইনষ্টিটিউট এক নিৰ্দেশনা যোগে অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই জনায় যে শেহতীয়াকৈ 10 দিনত 300তকৈ অধিক লোক আক্ৰান্ত হ'লে সেই জিলাখনৰ সকলো শিক্ষানুষ্ঠান 15 দিনৰ বাবে বন্ধ হৈ পৰিব অৱশ্যে এই ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে অনলাইন শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব ক্ৰমাগতভাৱে 6ষ্ঠ দিনলৈ দেশত 3 লাখৰো অধিক লোক আক্ৰান্ত কৰোনাত তাৰ মাজতে সোমবাৰে সুস্থ হৈ উঠিল 2.5 লাখৰো অধিক লোক যোৱা 24 ঘণ্টাত দেশত 3,23,144 জন লোক আক্ৰান্ত হৈছে কৰোনাত আৰু 2,771 জন লোকৰ মৃত্যু হৈছে এই সময়ছোৱাত দেশত 2,51,827 জন লোক সুস্থ হৈছে যোৱা 6 দিন ধৰি ক্ৰমাগতভাৱে প্ৰতিদিনে দেশত 3 লাখৰো অধিক কৰোনা ভাইৰাছ সংক্ৰমিত ৰোগী পোৱা গৈছে মহামাৰী আৰম্ভ হোৱাৰ পিছত এপ্ৰিল 2021ত আটাইতকৈ মাৰাত্মক মাহ বুলি প্ৰমাণিত হৈছে এই মাহত আধাতকৈ অধিক মৃত্যু যোৱা সপ্তাহত সংঘটিত হৈছিল সপ্তাহত কমকৈ লোকে কোভিড পৰীক্ষা কৰা সত্ত্বেও সোমবাৰে একেৰাহে 6ষ্ঠ দিনৰ বাবে কৰোনাৰ ঘটনাই 3 লাখৰ ঘৰ অতিক্ৰম কৰে আৰু একেৰাহে 7ম দিনৰ বাবে 2000ৰো অধিক লোকৰ মৃত্যু ঘটে